নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি বিনায়কৰ ইউটিউব চেনেলটো মই আজি আপোনালোকক প্ৰথমতে স্বাগতম জনাইছো। আজি আমি আছো টপাতলি, এটা গানৰ শ্বুটিঙত আহিলো। শ্বুট হৈ আছে, চবেই শ্বুট কৰি আছে আৰু বাকীখিনি ই ক'ব। সুবাসনা দত্তৰ চিটি বাছত বহি বহি তোৰ প্ৰেমতে পৰিলো অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব। আমি এতিয়া আহি পালোহি শ্বুটিং প্লেচত। এয়া শ্বুটিঙৰ ষ্টাৰ্ট হৈছে আৰু আপোনালোকে দেখা ঠিক আছে কোৱাটো। সুবাসনা দত্তৰ গান এটা কৰিলোঁ চিটি বাছত উঠি, ভাল লাগিছে। অভিনয় কৰিছে আমাৰ কৰিশ্মা, ৰূপম, বিনায়ক, ভাল লাগিছে কৰি। আমাৰ মেকআপ আৰ্টিষ্টো আছে কুকি। আশা কৰোঁ আপোনালোকে খুব কম দিনৰ ভিতৰতে দেখা পাব। হাই ফ্ৰেণ্ড, আমি আছোঁ নদীঘাট টপাতলি। শ্বুটিঙতে আছোঁ গোটেই আমাৰ গোটেই। ইয়াৰ এক্টৰ ৰূপম দাস, তোমাৰ গানটো কৰি কেনেকুৱা লাগিছে? হয়, আজি নতুন গানৰ কাম এটা কৰি আছোঁ। আমাৰ কণ্ঠশিল্পী আছিলে মনিন বৰুৱা আৰু সুবাসনা দত্ত, সুন্দৰ বিহুগীত তাকে অভিনয় কৰিছোঁ। অভিনয় কৰি খুব ভাল লাগিছে আৰু ৰাইজে আদৰি ল'লে ভাল পাম। বাকী তোমাৰ লিষ্টটো মানে চলি থাকিব। গৈ লাগে সেই জানা তোমাক আকৌ গৈ তুমি তাই ওচৰলৈ যাবা, ঠিক আছে? কেনেকৈ থাকিমে দূৰত বুলি ক'ব যেতিয়া তাই তোমাৰ বুকুত মূৰটো গুজি দিব। হা, মানে ভাবিব একো পোৱা নাই, সেইটোৱে সেইখিনিয়ে। বিনাৰা শিকলে থাকিব। তুমি ইয়াৰ পৰা লাহেকৈ নহয়, তুমি লাহেকৈ ইয়াৰ পৰা এনেকৈ যাবা ধুনীয়াকৈ। এই গীত যদি হ'ব ডেকালৈ এনেকৈ কিয়নো নুবুজিব পাৰ ন, কিয়নো নুবুজিব পাৰ। অনুৰাগত হাঁহি হাঁহি তোৰ কথাকে পাতিছো, কিয়নো নুবুজ মোৰ কথাকে
দাদা আপোনাক এটা কথা সোধো আজি যোনটো গানৰ যে শ্বুটিং হ'ল চিটিৰ বাছত বহি বহি সেই গানটোৰ আপোনাৰ কোৰিঅ'গ্ৰাফ কৰি কেনেকুৱা পালে কোৰিঅ'গ্ৰাফ কৰি মোৰ খুবেই ভাল লাগিছে এই গীতটো কাৰণ যিহেতু এই গীতটোৰ কণ্ঠদান কৰিছে সুবাসনা দত্ত আৰু কণ্ঠশিল্পী মুনীন বৰুৱাই আৰু ৰূপম মোৰ ভাইটিয়ে হয় ভাইটিৰ দৰে সিয়ে ক'লে যে গানটো আমি একেলগে মিলি পেলাই কৰোঁ তাৰপিছত অকল ময়ে কোৰিঅ'গ্ৰাফ কৰা নাই ইয়াত সাগৰ দেউৰী আছে আমি মিলি গোটেইকেইজনে আমি একেলগে এটা টিমৱৰ্ক নিচিনা কৰিছোঁ আমি আৰু অতিকৈ ভাল লাগিছে কাৰণ ইয়াৰ যিসকল কলা কুশলী আছে ৰূপমে ইয়াত নায়কৰ চৰিত্ৰত অভিনয় কৰিছে আৰু নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে তোমাৰ কৰিশ্মা বুলি পেলাই এগৰাকী অভিনেত্ৰী আমি তেখেতসকলৰ অভিনয় খুব মানে ভাল হৈছে খুব সাৱলীল হৈছে তেওঁলোকৰ অভিনয় আৰু অশেষ কষ্ট কৰিছোঁ সকলোৱে আৰু ইয়াৰ যি কেমেৰাৰ কাম কৰি আছে তেখেতৰো কাম অতিকৈ সুন্দৰ গতিকে এই গীতটি যাতে অসমৰ ৰাইজে আদৰি লয় তাৰে আমি গোটেই টিমৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ